পুনৰ শিক্ষকক ধমক শিক্ষামন্ত্ৰীৰ। নাপায় নহয় এনেকে মানুহক বিভ্ৰান্ত কৰিবলৈ। এই গোটেইবিলাক মানুহ ইয়াত অশিক্ষক বহুত আছে, মানুহবিলাকক কিয় বিভ্ৰান্ত কৰে? আশ্বাসো দিছে, সমান্তৰালভাৱে দিছে ধমকো। যিসকলে ভাল কাম কৰি আছে, নিয়মীয়াভাৱে তেওঁলোকে শিক্ষাদান কৰি আছে, 19-20 থাকিবই, কোনোবাই ভালকে কৰিছে, কোনোবাই কৰিব পৰা নাই, সেইবিলাক মই ইমান নাচাওঁ। যিসকল বিদ্যালয়লৈ নোযোৱাকৈ দৰমহা লৈ আছে তেওঁলোকৰ কাৰণে পাৰফৰ্মেঞ্চ তেওঁলোকৰ ওচৰত আপোনালোক নকৰিব, কোনো তথাপিতো নাই। মূল্যায়নৰ যিটো ব্যৱস্থা একো চিন্তা নকৰিব, যদি আপুনি ৰেগুলাৰ স্কুল গৈ আছে একো চিন্তা নকৰিব মূল্যায়নৰ। মাজুলীত সৃষ্টি হয় এই অবাঞ্ছিত পৰিস্থিতিৰ। অশিক্ষক বহুত আছে, মানুহবিলাকক কিয় বিভ্ৰান্ত কৰে? মই এনেকুৱা মিছা কথা কোৱা মানুহৰ লগত কথাই নাপাওঁ। শিক্ষকসকলৰ অভাৱ অভিযোগ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদানৰ বাবে আহিছিল সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় আৰু মাজুলী জিলা সমিতিৰ বিষয়ববীয়াসকল। আৰু তাতেই সৃষ্টি হয় এই পৰিস্থিতিৰ। ভাল কাম চৰকাৰখনে কৰি আছে, চৰকাৰখনক সহযোগিতা কৰক, আপোনালোকৰ চব কাম। আৰু এই কিছুমান একাংশ শিক্ষকে চাকৰি নকৰে, একাংশ শিক্ষকে স্কুললৈ নাযায়, তেওঁলোকৰ প্ৰৰোচনাত আপোনালোক নপৰে। কথা হ'ল শিক্ষকসকলৰ বাৰ্ষিক মূল্যাংকনক লৈ শংকিত শিক্ষকসকল। যি এনুৱেল এপ্ৰাইজেলৰ ব্যৱস্থা কৰিছে সেইখিনি উঠাই দিয়ক, কাৰণ আমি সন্মানেৰে জীয়াই থাকিব বিচাৰোঁ। শিক্ষকতা বৃত্তিত আমি নিয়োজিত হৈছোঁ, সন্মানেৰে আমাৰ বৃত্তিটো আমাক কৰিবলৈ মানসিকভাৱে শান্তিৰ প্ৰয়োজন। গতিকে পুনৰবাৰ আমি শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে এই এনুৱেল এপ্ৰাইজেলৰ যি ব্যৱস্থা আছে সেইখিনি আমি ঠিক আছে মানি ল'ম, বাকী কৰ্মচাৰীসকলে যেনেকৈ এনুৱেল এপ্ৰাইজেল দিয়ে সেইখিনিহে আমি মানি ল'ম। কিন্তু বাৰ্ষিক মূল্যায়নৰ যি নম্বৰ ভিত্তিক যি মূল্যায়নৰ ব্যৱস্থা কৰিছে সেইখিনি আমি মানিবলৈ প্ৰস্তুত নহয়, আৰু আমাৰ শিক্ষকসকল শংকিত হৈছে। যথেষ্ট শিক্ষকৰ বয়সৰ সীমা পাৰ হৈছে, গতিকে সেই শিক্ষকসকলৰ কাৰণে আমি চিন্তা কৰিব লাগিব। সমান কামৰ সমান মৰ্যাদাও বিচাৰিছে শিক্ষকসকলে। সমকামৰ সমমৰ্যাদা দিব লাগে, সেইখিনিকে কৈ মই শিক্ষামন্ত্ৰী মহোদয়লৈ মই কাটৰ অনুৰোধ কৰিছোঁ। উল্লেখ্য, মাত্ৰ কিছুদিন পূৰ্বে চৰকাৰে প্ৰায় নিয়মীয়া কৰা শিক্ষকসকলৰ মাজৰ নিহতসকলৰ পৰিয়ালে দুখ দুৰ্দশাৰ কথা বৰ্ণনা কৰি গুৱাহাটীতো সম্বোধন কৰিছিল সংবাদমেল। পিছে শিক্ষকসকলৰ সমস্যাৰ কথা নুশুনি মাজুলীত শিক্ষামন্ত্ৰীগৰাকীয়ে এনেদৰে কৰা উচ্চবাচ্যই যেন পুনৰবাৰ প্ৰমাণ কৰিলে প্ৰকৃততে চৰকাৰখনৰ কি মনোভাৱ শিক্ষকসকলৰ প্ৰতি। নাপায় নহয় এনেকে মানুহক বিভ্ৰান্ত কৰিবলৈ। এই গোটেইবিলাক মানুহ ইয়াত অশিক্ষক বহুত আছে, মানুহবিলাকক কিয় বিভ্ৰান্ত কৰে?